তাত গুণ নথকা ফুলৰ নাম কি লিখিছিলা মই নাজানো বাহ বকুল শেৱালি আৰু মাংস খোৱা জন্তুৰ নাম মা বাপা মই এনে গাধ এইটো নমস্কাৰ সুপ্ৰভাত ৰিব্ৰিব মুন্মিহঁতৰ শেষ নোহোৱা কাহিনী কিতাপখনৰ 6 নম্বৰ কাহিনীটোৰ আজি তৃতীয় অংশ পাঠ কৰিবলৈ ওলাইছোঁ মুন্মি বৰ বেয়া অৱস্থাত পৰিল নহয় সুপন্দিয়ে তাইক বৰ বেয়াকৈ আঘাত কৰিলে এই সব তাইৰ বাপেকটোৰ বাবে হ'ব লগা হৈছে সিহঁতৰ যত সব কথা সাধু কথা কৰি হাদিল কৰি দিব খৰহত্ৰু ৰাৱণ এই বাপেকটো ৰাৱণ নে বিভীষণ আছিল ৰাৱণ বিভীষণ যিয়েই নহওক সুপন্দিয়ে গৈ লওক তাৰ বাপেকৰ মজা বাহিৰ কৰিব বাপেকৰ গোটেইকেইটা কলম বাৰীত পেলাই থৈ আহিব কিহেৰে বদনাম কৰে কৰি থাকক বাপেকৰ ব্যৱস্থা বাৰু পিছত কৰা যাব সুপন্দিয়ে যিটো কোব মাৰিলে সেইটো কি কৰা যায় মুন্মিয়ে নাকটো মোহাৰি মোহাৰি বুদ্ধি এটা উলিয়ালে ৰাতিপুৱাতে ওলাইছোঁ দাঁত ব্ৰাছ কৰাই নাই ৰ'বা দাঁত ব্ৰাছ কৰি আহি আছোঁ তোমালোকে দাঁত ব্ৰাছ কৰা নেকি সুপন্দিয়ে আচৰিত হৈ মুন্মিক সুধিলে তো কৰোঁ কি এনে গাধই ব্ৰাছ কৰে নেকি গাধ মুন্মিয়ে কাজিয়াখন আনফালে গতি লোৱাত সকাহ পালে সুপন্দিয়ে তুমি দাঁত ব্ৰাছ নকৰা নেকি বহু সময়ৰ পিছত ৰিব্ৰিবে সুপন্দিক কোমলকৈ সুধিলে আচলতে ৰিব্ৰিব আৰু বিব্বিবৰ সুপন্দি আৰু মুন্মিৰ কাজিয়াখন চাই বৰ মজা লাগি আছিল মাজত মাত লগাই কাজিয়াখন বাধা দিবৰ মন একেবাৰে নাছিল কিন্তু সুপন্দিয়ে দাঁত ব্ৰাছ নকৰাৰ কাৰণটো জানিবলৈ ৰিব্ৰিবৰ বৰ কৌতূহল হৈছিল সুপন্দিৰ সব কামতে একোটা ধুনীয়া কাৰণ জৰুৰ থাকে সুপন্দিও জানে ৰিব্ৰিবে মুন্মিৰ দৰে কাজিয়া কৰোকৈ নাথাকে গতিকে সুপন্দিয়ে কোমলকৈ উত্তৰ দিলে নকৰোঁ কিয় তোমালোকে কিতাপত পঢ়া নাই খহোতে শিলুক হৈ যায় পঢ়িছোঁ তাতে কি হ'ল খহোতে শিলেই হৈ যায় বুজিছোঁ ৰিব্ৰিবে সুপন্দিৰ কথাত হয় ভৰ দিলে ৰিব্ৰিবে মন কৰিলে সুপন্দিৰ দাঁত নঘহাৰ কাৰণটো শুনি মুন্মি গাধটোৱে কিবা চিন্তাত পৰি মুখখন মেলি বহি আছে ৰিব্ৰিবে সুধিলে কি হ'ল আজিৰ পৰা দাঁত নঘহোঁ নেকি মুন্মিয়ে দমোজাত পৰা মনটোৰে ক'লে থেক গাধটো ৰিব্ৰিবে মুন্মিক হাতত ধৰি চোঁচৰাই ভিতৰলৈ লৈ গ'ল পিছে বিব্বিব তোমালোকক বুজাইনো কি হ'ব তোমালোকেতো মুন্মি গাধৰহে বায়েক সুপন্দি হতাশ মনেৰে অকলশৰে বহি থাকিল সুপন্দিক বুজি পোৱা মানুহ আজিলৈকে পৃথিৱীত জন্ম হোৱাই নাই সেইটোৱে তাৰ দোষ ৰিব্ৰিবহঁতে দাঁত ঘহা সময়খিনিত সিহঁতৰ মাকেও আহি সুপন্দিক মাত লগালে আহি ভালেই কৰিলা মাজে আহি থাকিবা আহিবৰতো মন যায় মুন্মিয়ে কাণ্ডবোৰ পঢ়ি কেতিয়াবাৰ পৰা আহিম বুলি ভাবি আছিলোঁ পিছে আহিবলৈহে ভয় লাগে কিয় মানে যাৰে ঘৰলৈ যাওঁ মোৰ বিষয়ে সঁচা মিছা কাহিনী এসোপা বনাই টিংকল নে চিংকলখনলৈ পঠাই দিয়ে হয়তো তাতে কোন মুন্মিৰ বাপেকটোৱে নিজৰ জীয়ককে ৰেহাই দিয়া নাই মইনো আৰু কোন কোটা মুন্মিয়ে তোমাৰ লগত কাজিয়া কৰা বুলি মই আগৰ পৰাই ভিতৰৰ পৰা গম পাই আছিলোঁ তুমি বেয়া নাপাবা দেই নাপাওঁ
তাই যে বনমাছ মই আগৰ পৰাই জানো নহয় সুপন্দিৰ কথা থতমত খাই তেখেতে ততাতয়াকে ক'লে তুমি বহা দে তোমালোকৰ বাবে মই চাহ বনাওঁগৈ আজিলৈ সামৰিছোঁ কাইলৈ মই এই কাহিনীটোৰে শেষ অংশ পাঠ কৰিম ধন্যবাদ